আহি এটা ইন্টারেস্টিং বস্তু দেখাবলৈ গাইছ ইয়াতে হল সিঙা নোটবোৰ ইয়াতে গাইছ চেঞ্জ কৰা হয় ন দাদা তো গাইছ চাব পাৰে কিমানবোৰ পইচা আছে ইয়াতে এইবোৰ সব সিঙা হয় আৰু ইয়াৰ 1/2% দিয়ে যাও আৰু গাইছ ইয়াতে আছে সোফা চাওক আপোনালোকে দাদা কি লৈছে ড্ৰেছিং লৈছে কিমান এখন প্ৰাইস টি টেবুল কিমান প্ৰাইস এখনৰ দাম 2200 টাকা 2200 টাকা কি কাঠৰ এইটো সেগুন কাঠৰ হয় তো হ্যালো গাইস স্বাগতম টু মন ব্লগ সকলকে স্বাগতম কৰিছোঁ মই এটা ভিডিঅ'লৈ গাইছ আজি হল সোমবাৰ সো আজি গাইছ মানে যাবলৈ লৈছোঁ গাইছ ধূপধৰা সৰু এটা কাম আছে ভাবিছোঁ আপোনালোকৰ লগত লৈ যাওঁ দেখুৱাও ধূপধৰাত গাইছ মই জনাত সকলোতকৈ ডাঙৰ ফাৰ্নিচাৰ মাৰ্কেট আছে ধূপধৰাত বহে সোমবাৰৰ দিনা আৰু বহুতো বস্তু দেখিবলৈ পাব গাইছ ভিডিঅ'টোৰ জৰিয়তে তো স্কিপ নকৰা ভিডিঅ' চাই থাকক গাইছ ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভাল কালেকশ্যন হয় আৰু ইয়াতে সোমবাৰে মাৰ্কেটটো বহে না দাদা সো বহুত ধৰণৰ লেটেষ্ট কোৱালিটি কাপোৰ পাব আপোনালোকে সো বহুত কম দামত পাব আপোনালোকে চাওক আপোনালোকে এইবোৰ তো গাইছ চাওক এতিয়া জিন্স কি দাম কিমানকৈ লয় দাদা ভাল জিন্স চাওকচোন এটা কমটো 500-400 কিমান কম আছে চাওক সকলোতকৈ কম দাম কোনটো আছে একদম লোৱেষ্ট প্ৰাইচ দিয়ক যেনেকুৱা চাওক সকলোতকৈ লোৱেষ্ট চাওক একবাৰ তাৰপিছত সকলোৱে দামীটো চাম গাইছ একবাৰ কিমান দাম প্ৰাইচ এইটো দাদা কিমান প্ৰাইচ অঁ তো গাইছ চাওক একদম লোৱেষ্ট প্ৰাইচ জিন্সৰ 500 টকাৰ ভিতৰত পাইছে আপোনালোকে এইটো জিন্স হয় আৰু বহুত ভাল হয় ন দাদা বহুত ভাল হয় এইটো তো গাইছ চাওক আৰু সকলোতকৈ দামী কিমান দামৰ মানে জিন্স পাব ইয়াতে কিমান দামী নাই ন শার্ট কালেকশ্যন একদম বহুত ভেৰাইটি শাৰ্ট আছে বহুত কম দামত পাব এইবোৰ শার্ট কালেকশ্যন লগতে দাদা আছে আমাৰ চিনাকি হয় আগে পিছে লৈ আছিলোঁ আৰু এতিয়া আহিছোঁ ল'বলৈ তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক গাইছ কথাটো হ'ল এনেকুৱা সোমবাৰৰ দিনে ইয়াতে সকলোবোৰ বস্তু লাগতিয়াল বস্তু বহুত কম দামত পাব ইয়াতে আৰু এতিয়া আমি কাপোৰ মাৰ্কেটটোতে যাই আছোঁ গাইছ ফাৰ্নিচাৰ মাৰ্কেটলৈ চাওঁ ফাৰ্নিচাৰৰ কেনেকুৱা দাম কি দাম তো বলক চাওঁ আহি এটা ইণ্টাৰেষ্টিং বস্তু দেখাবলৈ গাইছ ইয়াতে হ'ল চিঙা নোটবোৰ ইয়াতে গাইছ চেঞ্জ কৰা হয় ন দাদা তো গাইছ চাব পাৰে কিমানবোৰ পইচা আছে ইয়াতে এইবোৰ চব চিঙা হয় আৰু ইয়াৰ 1/2% দিয়ে যাওঁ গতিকে আপোনালোকে যদি ইয়াতে 500 টকা দিয়ে মানে চিঙা গাইছ 1/2% 250 টকা পাই যাব আৰু ইয়াতে 10 টকাটো পাই গাইছ মই অলপ আগতে 10 টকাখন চেঞ্জ কৰিলোঁ আৰু এইজন দাদা আছে এওঁ এইটো কৰি আছে গাইছ চাওক ইয়াতে সকলোবোৰ বাঁহৰ সামগ্ৰী পোৱা যায় গোটেইখিনি আছে ইয়াতে দাদা এই বস্তুটোৰ নাম কি সেইটো আপনার জালৰ নেকি কিহৰ কাৰণে লাগে নাই চাইছিলোঁ তো গাইছ চাওক মাছ মৰা সামগ্ৰী সকলোবোৰ আছে ইয়াতে আপোনালোকে যে মাছ মাৰে গাইছ জাকৈ খালৈ সকলোবোৰ আছে ইয়াতে চাওক আপোনালোকে তো গাইছ চাওক এইবোৰ হ'ল বিচনা দাদা কিমানকৈ এখন 35,000 টকা আৰু সকলোত কৰি মানে দাম বেছি থকা পালেং কোনখন আছে এইখন আছে ন কিমান দাম এইখনৰ তো চাওক ইয়াতে আপোনালোকে 45,000 পৰ্যন্ত গাইছ পালেং পাই যাব আপোনালোকে আৰু সকলোতকৈ লোৱেষ্ট কি দামৰ আছে পালেং তো গাইছ 25,000-26,000 আছে লোৱেষ্ট পালেং তো চাওক বহুত ধৰণৰ পালেং আছে ইয়াতে আৰু গাইছ এইবোৰ টোটেলি শালৰ হয় গাইছ এইবোৰ হ'ল আলনা দাদা এইবোৰ কি কাঠৰ সেগুন গছৰ গাইছ চাওক আপোনালোকে আৰু দাদা প্ৰাইচ কিমান কৰি এইবিলাখনৰ 4,500 তো গাইছ এখন আলনা দাম 4,500 বহুত ভেৰাইটি হয়
এইবোৰ চাইজ 35 কম দামৰ হয় গাইছ 3500 টকা মানত পাই যাব আপোনালোকে তো আহক ইয়াতে ধূপধৰা মাৰ্কেট গাইছ আৰু গাইছ ইয়াতে আছে সোফা চাওক আপোনালোকে দাদা কি লৈছে ড্ৰেছিং লৈছে কিমান এখনৰ প্ৰাইচ টি টেবুল কিমান প্ৰাইচ এখনৰ এখনৰ দাম 500 টাকা পড়বে 2200 টাকা কি কাঠৰ হয় এইটো সেগুন চেগুন কাঠৰ হয় গাইছ চাওক আপোনালোকে আৰু সকলোতকৈ কম দাম কোনটো আছে টি টেবুল কিমান এখনৰ এখনৰ দাম 800 পড়বে 800 টাকা ন টোটাল সেগুন গাইছ টোটাল সেগুন কাঠৰ এটা সেগুন নহ'লে জামরি গামৰি কাঠৰ আৰু গাইছ ইয়াতে আছে সোফা গাইছ চাওক আপোনালোকে ইয়াতে হ'ল ড্ৰেছিং হয় চাওক আপোনালোকে ড্ৰেছিং হয় পূৰা একদম কি কিমান এখনৰ প্ৰাইচ 12,500 এখনৰ 11,500 আৰু সকলোতকৈ লোৱেষ্ট প্ৰাইচ কোনটো আছে এখানে আছে কি কাঠৰ আছে এইবোৰ চব চেগুন ন 12,500 ন চব